আজি হৈছে 1 ডিচেম্বৰ আৰু মই আছোঁ পথাৰত পূজা কৰি আছোঁ। গতিকে হেল্ল' এণ্ড নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'টিলৈ। আশা কৰিছোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আৰু বলক তেনে মোৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। এতিয়া দেখিছে মই পথাৰলৈ গৈছিলোঁ, যিহেতু ধানখিনি কাটি থোৱা যথেষ্ট দিন হৈছিলে, গতিকে পূজাখিনি আনিব লাগিব। তো পূজা আনিবলৈ বুলি ট্ৰেক্টৰখন লৈ আৰু গাঁৱৰে ভাইটি দুজনমানৰ সৈতে আমি পথাৰলৈ বুলি দেখিছে ট্ৰেক্টৰত আমিবোৰ আৰু ভাইটিসকল এয়া পূজা লোড কৰি আছে। তাৰ মাজতে কিছু সময় বিৰতি আমাৰ দগী। তাৰপিছত দিনটো কাম কৰিলোঁ, খাই বৈ প্ৰায় আবেলি হৈছিলে। দুপৰীয়া ভাত চাত খাই মেলি আবেলি আকৌ গ'লোঁ। পিছত আবেলি সময়ত এয়া এন্ধাৰ হ'ব হৈছিলে, মোটামুটি 4টামান বাজিছিল। তো আমি এইটো আমাৰ অন্তিম গাড়ী আছিলে, ইয়াৰ পিছত আমাৰ শেষ হ'ল। গতিকে এই সময়তে আমি চবকে এটা যোৱাকালিলৈ ইণ্ডিয়া ভাৰ্চেছ চাউথ আফ্ৰিকা খেলটি কোনে কোনে চালে জনাবচোন দেই। আমাৰ গড তথা কিং কোহলি বৰ ধুনীয়া প্ৰদৰ্শন কৰিলে, আৰু যোনটো আমি সদায় আশা কৰোঁ। আমি যেনেধৰণে আশা কৰিছিলোঁ তেনেধৰণে পাৰফৰ্মেঞ্চো কৰিছোঁ। ভাল লাগিছে তেখেতৰ খেলটি। মই বাৰু হাইলাইটছে বেছি দেখিলোঁ, খেলটো চাবলৈ বৰ সুবিধা নাপালোঁ, কাৰণ যোৱাকালি বেলেগ এটা অনুষ্ঠানত গৈছিলোঁ। গতিকে কোনে কোনে চাইছে জনাব, আৰু বিশেষকৈ আপোনালোকৰ প্ৰিয় খেলুৱৈজনৰো নাম উল্লেখ কৰিবচোন দেই। প্ৰিয় ক্ৰিকেটাৰজন কোন? কামৰ মাজতে আমি চান্দা মামা বুলি কওঁ। চন্দ্ৰ জোনো ওলাই গৈছে, দেখিছে। যিহেতু অলপ বতৰটো ডাৱৰীয়া টাইপৰ আছিলে, গতিকে বৰ সোনকালে জোন বাইকো দেখি পাইছোঁ দেই। একদম গা পা ধুই ফ্ৰেছ। এইখিনি আছিলে আজি মোৰ কাৰ্যসূচীসমূহ, ঘৰৰ কৰ্মসূচীসমূহ যি আছিলে, যি ধান ভুজা আছিলে কাটি থোৱা। আজি 15 দিনমান হ'ল, বেছি হ'ব কম নহয়। তো যত্ন কৰিলোঁ সকলোখিনি আনিবলৈ, আৰু প্ৰায়খিনি শেষেই হৈছে অনা, নায়েই আৰু পথাৰত। সকলোখিনি আনি জমা কৰিছোঁ এক জেগাত, আৰু অহাকালিলৈ এইখিনি মেচিনত দিব লাগিব। ধানখিনি এক চাইড আৰু খেৰখিনি এক চাইড কৰিব লাগিব। তো মই গা পা ধুই ৰেডি সম্পূৰ্ণ, আজি দিনটো সামৰিলোঁ নিজৰ কৰ্মসূচী যোগেদি। আশা কৰিছোঁ আপোনালোকেও ভিডিঅ'টি চাই ভাল পাব, আৰু চাব দেই কিন্তু। আৰু ভিডিঅ'টি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম।